অৱশেষত বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অহা বহাগত জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ লগত সৰ্বানন্দ সোণোৱালৰ বিয়া। এই খবৰটো নিশ্চয় আপোনালোকেও শুনা পাইছে। এতিয়া পিছে অভিনেত্ৰীগৰাকীনো কোন জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত সৰ্বানন্দ সোণোৱাল ছাৰৰ বিয়া এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ লগত, এই কথা নিশ্চয় আপোনালোকেও শুনি আছে। এই কথা বহুত বেছি ভাইৰেল হৈ আছে ছ'চিয়েল মিডিয়াত। কিন্তু সৰ্বানন্দ সোণোৱাল ছাৰে কি মন্তব্য কৰিলে তেখেতৰ বিয়াক লৈ, এই সকলো কথা আমি আপোনাক জনাম। তাৰ আগত ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সঁচাকৈ সৰ্বানন্দ সোণোৱাল ছাৰৰ বিয়া নেকি? এই কথা কোনোৱে সঠিকভাৱে নাজানে। সোণোৱাল ছাৰেও এতিয়ালৈ তেওঁৰ বিয়াৰ বিষয়ে কোনো মন্তব্য কৰা নাই। গতিকে সোণোৱাল ছাৰৰ বিয়া বুলি যিবিলাক ভিডিঅ' ভাইৰেল হৈ আছে, এই ভিডিঅ'বিলাক কিমান সত্য এই সম্পৰ্কে এতিয়ালৈ কোনো কথা ক'ব পৰা নাযায়। আগন্তুক সময়ত সঠিক জানকাৰীৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব।